তো সেই গাইছ ওয়েলকাম টু মাই সেকেন্ড চেনেল সান ব্লগ আৰু গাইছ আজি হৈছে মঙ্গলবাৰ আৰু পৰহি হৈছে আমাৰ বৃহস্পতিবাৰ তো আমাৰ উৰুচ আৰু আজি ভাবিছোঁ অলপ চুলিটো কাটি আহোঁ আৰু এইফালে অলপ ফেচ চেচ এনেকৈ কৰি আহোঁ আৰু আজিকালি মানে ঘৰতে আছোঁ সেইটো কাৰণে নৰ্মেল ব্লগ দিবলৈ চেষ্টা কৰি আছোঁ এদিন এনেকৈ আপোনালোকেও চাই যাব ছাপোৰ্ট কৰিব তেতিয়া বেছি দেৰি নকৰোঁ কাৰণ দেৰি হৈছে অলৰেডি কাৰণ এতিয়া বাজিছে 3:30 তো পটকৈ যাব লাগে এতিয়া আৰু আজি আমাৰ লগত যাব ৰিচ আৰু চাহ যাব তো ৰিচো কাটিব ময়ো চুলি কাটিম তো আপোনালোক দেখাম আৰু কি কি কৰোঁ ফেচ চেচ হয় কেনেকুৱা কি তো পৰহি যাওঁ এইফালে আমাৰ ৰিচ আছে গাড়ীত এয়া ৰিচ আৰু এইফালে আমাৰ চাহা এতিয়া বেছি দেৰি নকৰোঁ পটকৈ যাব দে পটকৈ যাবলৈ আৰু মই মানে ঘৰত আছোঁতো তো সেইটো কাৰণে মানে নৰ্মেল ব্লগ দি আছোঁ এইকেইদিন আপোনালোকে চাব আৰু ঘৰত থাকিলে নৰ্মেল ব্লগ দিব লাগে না সেইটো কাৰণে দি আছোঁ আৰু তো ৰোজত ধুনীয়া ধুনীয়া ব্লগ আহিব আপোনালোকে চাব আৰু এতিয়া চাব আজি ভিডিঅ'টো সকলোকে চাম আৰু আজি আমাৰ এইফালে দোকানবিলাক মানে বনাই আছে লাহে লাহে তো এইখন এখন দোকান এখন আহিছে চাওক আৰু মানুহবিলাকে এনেকৈ বৰ আছে অলপ ৰিক্স থাকে ইহঁতে এতিয়া কি হ'ব আৰু এটা বনাই সেইফালে দোকান তাৰপিছত এতিয়া আমি চাবলৈ ইয়াতে বেছি দেৰি নকৰোঁ তাৰপিছত ধুনীয়াকৈ খালি আহি ধুনীয়াকৈ আপোনালোক দেখাম আৰু এতিয়া চাবলৈ এইখন আমাৰ 3 নম্বৰ গেট চাওক এইখন আৰু এখন দিছে আলুচুকাত তো টোটেল 4খন গেট দিছে আৰু তো এতিয়া আমি এনেকৈ চিধা যাব লাগিব এইবিলাক চাওক দোকান এইবিলাক দোকান আহিছে চাওক এইবিলাক দোকান তামাম দোকান আহিব দিয়ক এবাৰ তো আৰু গাইছ দোকানখন বেছি দূৰ নহয় মানে ইয়াতে 1 কিলোমিটাৰ দূৰ পায় আমাৰ ঘৰৰ পৰা তাত আৰু যোনটো কাটি আছে আৰু কাটা হোৱাৰ পিছত কাটিব আৰু লাহে আহি আছোঁ আপোনালোকে চাওক ভিডিঅ' কি ধুনীয়া আজি মানে বতৰটো ভাল গাইছ পালোঁ আৰু এইখন আগত সেইখন দোকান তো পাইছোঁ আৰু ইয়াতে চুলিটো কাটিম গাড়ীখন মানে তাতে থ'ম তো গাড়ীখন আগত ঘূৰাই আনো তাৰপিছত ধুনীয়াকৈ এটা কাটিম আৰু aku bisa তো গাইছ গাড়ীখন ঘূৰালোঁ এতিয়া এই আগত থৈ দিওঁ তাৰপিছত আমি দুটা যাওঁ আৰু চুলিটো কাটিব বাকী এই চুলি নাকাটি ঘৰতে কাটি আছে আৰু এইফালে ষ্টাইল চাওক গা কৈছা তো গাইছ আহি পালোঁ এতিয়া যাবলৈ মাৰি এইখন দোকান তো এতিয়া যাব চুলিটো কাটি আহোঁ এইফালে চাইডে যা তো গাইছ এইখন হৈছে পাৰ্লাৰ চাওঁ ইয়াতে মানে লেডিছৰ হওক মেকআপ চেকআপ এনেকুৱা ধুনীয়াকৈ কৰা যায় বাকী ল'ৰাবোৰৰ এইখিনিত মানে হেয়াৰ স্পা তাৰপিছত এনেকৈ ষ্ট্ৰেইট গোটেইখিনি কৰা যায় আৰু বাকী পাৰ্লাৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত থাকিব সেইটো চাই লওক লগাই আহিব পাৰে আৰু এতিয়া আমি পাৰ্লাৰৰ ভিতৰত বহি ল'লোঁ এইটো ৰিচ আৰু এইফালে যদুদে মানে এজনক কাটি আছে তাৰপিছত আৰু এজন আছে তাৰপিছত ৰিচ তাৰপিছতে মানে মই মানে উপায় নাই আৰু গাইছ কি কৰিম আৰু একো নাই বাৰু ৰখি আছোঁ আৰু দে আৰু এইফালে আমাৰ চব বস্তু আছে চাওক হেয়াৰ ড্ৰাই এতিয়া মানে এজনে কাটি আছে আৰু তাৰপিছত ৰিচে কাটিব তাৰপিছত মই কাটিম তো তাৰ আগত মই আপোনালোক দুটামান ভিউ দেখা দিব পৰা কি মজা এটা ভিউ তো গাইছ চাওক কি মজা ভিউ ইয়াৰ পৰা আৰু মই আগত যে আপোনালোকে তাৰ পৰা মই একবাৰ দেখাই দিছোঁ মানে খেতি হেৰিটো তো বলক এতিয়া তো গাইছ চাওক কি মজা ভিউ ইয়াৰ পৰা তো গাইছ প্ৰায় 1 ঘণ্টামান লাগিব তো সেইটো কাৰণে অলপমান গাড়ীতে বহি থাকোঁ আৰু তাতে আৰু গৰম নাই বেছি ৰুমৰ ভিতৰত সেইটো কাৰণে গাড়ীতে উচিতে গাড়ীত অলপমান বহি থাকোঁ আৰু তো এতিয়া গাইছ 1 ঘণ্টামান এনেকৈ ৰ'ব লাগিব আৰু কাৰণ এটা কাটি আছে তাৰপিছত আকৌ ৰিচে কাটিব তাৰপিছতে মোৰ এনেই 3:30 হ'লেও তেতিয়া 4টামান বাজিলে থাকে 4টাই বাজি ৰখি আছোঁ এতিয়া ভিডিঅ'টো চাই থাকোঁ তো গাইছ মোৰ মানে পেণ্ট এটা চিলাব লাগে তো সেইটো কাৰণে পটকৈ পেণ্টটো মানে দি থৈ আহোঁ আমাৰ ইয়াতে ওচৰতে অলপমান এই টাইনিংটোত মানে ঘূৰিলে পায় এইখিনিত
তো পটকৈ পেণ্টটো দি থৈ আহোঁ আৰু তেতিয়ালৈকে কাটা হ'ব চাগে ৰিচৰ তো এতিয়া যাব পটকৈ পেণ্টটো দি থৈ আহোঁ আৰু তো গাইজ পেণ্টটো চিলাব দিলোঁ আৰু এতিয়া পটকৈ মানে গাড়ীখন ঘূৰাওঁ আৰু তাৰপিছত এনেকৈ যাম আৰু পেণ্টটো মই যাওঁতে লৈ যাম তো কৈ দিছোঁ তো এতিয়া গাড়ীখন ঘূৰাই লওঁ তো গাইজ সেইখিনি দিলোঁ পেণ্টখিনি আৰু এতিয়া যাওঁ ৰিচে কাটি আছে তো তাৰপিছত মই কাটিম আৰু এতিয়া যাই আছোঁ আৰু আকৌ তাতে আৰু আমাৰ ইফালে ৰিক্সা কাটি আছে চুলি তো ৰিক্সাৰ এতিয়া আধা কাটা হৈছে আৰু প্ৰায় আধা ঘণ্টামান লাগিব আৰু এইফালে আমাৰ ৰিক্সাৰ পৰা একদম আইনাত চাই আছে আৰু দাদা কাটি আছে মুন্না আহিল চুলি স্পা কৰিছে মোক মানে লাৰি চাবা দিছে পাতল হৈছে নাই ইয়া কাৰ ঐ তুই ৰিক্সা লৈ আহিছে আৰু এইফালে আমাৰ ছাৰ ইফালে আমাৰ হে এবাৰ ৰিক্সা কাটি আছে তাৰপিছত মই তো গাইছ ৰিক্সৰ হৈ গ'ল কাটা এবাৰ মই কাটিম চুলি দাদাই মানে আৰু এজন কাটি আছে তো তাৰপিছত মোৰ আৰু বৰ্তমান এনেকুৱা লুক চুলিটো কটাৰ পিছত কেনেকুৱা হয় চাওঁ বাৰু তো গাইজ ফাইনেলি বহি ল'লোঁ এতিয়া আৰু এতিয়া দাদা আহি দিছে তো দাদা আহক তাৰপিছত মই কাটিম আৰু এতিয়া প্ৰায় 5টা বাজিলে এই 3টা বজাত আহিছিলোঁ 2 ঘণ্টা আৰু মানে কেকাটো তাৰপিছত ফেচৱাছ কৰিম আৰু তো সেইটো একদম সকলোকে চাই থাকক হ'ব এতিয়া কাটি তো গাইজ মোৰ চুলি কাটা হৈ গ'ল ফাইনেল লুক আৰু জৰুৰী আছিল ডিছক্ৰিপশ্যনত মানে কণ্টেক্ট নাম্বাৰটো থাকিব আমাৰ এইফালে ৰিক্সা অলপমান বাকী আছিল তো ৰিক্সা কাটি লওক এতিয়া মই ফেচৱাছ কৰিম এইফালে আমাৰ ছাৰ এইফালে মুন্না কেনেকুৱা হৈছে ক'ব কমেণ্টত তো মোক ইফালে এতিয়া ওপৰত বেলডাল মাৰি দিছে মানে চুলিডাল নপৰিবৰ কাৰণে তো এতিয়া ফেচিয়েল কৰিব তাৰ আপোনালোকক মই একবাৰ ধুনীয়াকৈ ৰুমটো দেখাই দিওঁ চাওক আৰু এতিয়া মানে আপোনালোকৰ চুলি ষ্ট্ৰেইট স্পাৰ হাইলাইট চব কৰা হৈ যাব ইয়াতে এইখিনিত বাকী এতিয়া ফাৰ্ষ্ট এইটো স্কাৰ্ফ কৰি আছে মানে এইটো ক্ৰীম এইটো লগোৱাৰ পিছত প্ৰায় 15 মিনিটমান এনেকৈ মানে মালিচ কৰিব যিবিলাক ধৰক পিম্পল আছে সেইবিলাক ধৰক নোহোৱা হৈ যাব তো মালিচ কৰিলে তাৰপিছত এতিয়া ক্ৰীম লগাব এতিয়া তো এইটো চাওক এনেকৈ প্ৰায় এইটো লগোৱাৰ পিছত প্ৰায় আধা ঘণ্টামান এনেকৈ মানে এই মাছাজ দিব এটা তাৰপিছত ধুনীয়াকৈ ধুই দিব আৰু তাৰ তাতে শ্ল' মলিচ হ'ব চাওক যেতিয়া হৈছে এইখিনি পটকৈ মানে মুচি দিব আৰু তাৰপিছত যাব লগ ঘৰত তো হৈছে আৰু তো গাইজ মোৰ ফেচৱাছ হৈ গ'ল এতিয়া চুলি তুলি কাটি ল'লোঁ আপোনালোক ধুনীয়াকৈ ঘৰত যাই দেখাম কাৰণ এতিয়া ধৰক লাইট ইমান এটা হেৰি হোৱা নাই মানে মই গাড়ী লাইটেদি হেৰি কৰিছোঁ তো ঘৰত যাই আপোনালোক ধুনীয়াকৈ দেখাম কেনেকুৱা লাগিছে ক'ব তো এতিয়া বাৰু ঘৰত যাই দেৰি হ'ল কাৰণ এতিয়া বাজিল 6টা ন 6:30 পটকৈ যাব লওক তাৰপিছত ধুনীয়াকৈ আপোনালোক ঘৰত যাই দেখাই আছোঁ আৰু অলপ ভিডিঅ'টো দীঘল হ'ল আপোনালোকে বেয়া নাপাব তো আমাৰ এয়া আজিৰ পৰা মানে লাইটবিলাক লগাইছে এইখিনিৰ পৰা আৰম্ভ লাইটৰ একদম এই তাৰলৈকে চাওক ধুনীয়াকৈ আপোনালোক দেখাই দিম চাব তো চাওক এইফালে এনেকৈ লাইট চাওক এইফালে একদম ভৰ্তি এইবিলাক গাড়ীবিলাক ভৰ্তি হৈ গৈছে মানে দোকানৰ এইবিলাক মাল চাল লৈ আছে ন আৰু দোকান চাওক হে গাইছ ইমান এটা আমাৰ কোৱালিটি অহা নাই কাৰণ ৰাতি হৈ আছে তথাপি চাওকচোন চাওক লাইট চাওক হে চাওক এতিয়া পটকৈ ঘৰত যাওঁ তাৰপিছত ধুনীয়াকৈ দেখাই দিম তো গাইজ ঘৰ আহি পালোঁ আৰু এতিয়া পুৰা একদম গা চা ধুই পুৰা একদম ফ্ৰেছ হৈ লৈছোঁ আৰু কেনেকুৱা লাগিছে চুলি কাটটো ক'ব আৰু আজি এই ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক চেণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' আপোনালোকে পুৰা ধামাকা উৰ্জৰ ব্লগ আহিব আপোনালোকে চাব আৰু তেতিয়ালৈকে গুড বাই এণ্ড গুড নাইট